আকৌ মই উপস্থিত হ'লোঁ সেই গান্ধী মণ্ডপৰ পৰা এতিয়া মই উলুবাৰীলৈ যাম। অকোৱা পকোৱা বাট, কি ভয়ংকৰ! মোৰ বুকুখন একদম ধুপুং ধুপুং কৰিছে। মই কোনোমতে গৈছোঁ, ধৰিবলৈ কোনো আঁত নাই। দেখিছে কি অকোৱা পকোৱা বাট। এয়া হৈছে গান্ধী মণ্ডপৰ পৰা শ্বৰ্টকাট মাৰিছোঁ। দেখিছে ৰাস্তাবোৰ কেনেকুৱা। এয়া ঘৰবোৰ চাওক, দেখিছে কেনেকৈ পাহাৰৰ ওপৰত টিলত তেওঁলোকে অৱস্থান কৰিছে। দেখিছে তেওঁলোকৰ না ৰাস্তা না কোনো কাৰেণ্টৰ ব্যৱস্থা। আছে কাৰেণ্টৰ ব্যৱস্থা, কিন্তু তথাপিও অতি ভয়ংকৰ। দেখিছে এই ভয়ংকৰ ৰাস্তা দি মই এতিয়া প্ৰৱেশ কৰি গৈ আছোঁ। এতিয়া কোনফালে যাম মই নিজে আঁত পোৱা নাই। একদম অতি ভয়ানক ৰাস্তা। দেখিছে এই অতি ভয়ানক ৰাস্তা দি মই এতিয়া গান্ধী মণ্ডপৰ পৰা হেৰিলৈ এইটো কি কয় উলুবাৰীলৈ আগমন কৰি আছোঁ। দেখিছে ৰাস্তাবোৰ কোনো ধৰিব পৰা নাই। অঁ সিটোফালে নেকি? অঁ মই মানে একো ধৰিবই পৰা নাই, ইমানেই ভয়ংকৰ। ইয়াত দেখিছে সাধাৰণ জনতাই কেনেকৈ ইয়াত বসবাস কৰিছে। এয়া দেখিছে কি ভয়ংকৰ ৰাস্তা। একদম গান্ধী মণ্ডপৰ পৰা এই উজান বজাৰলৈ মই আগমন কৰি আছোঁ। এইটো ৰাস্তা, এই ৰাস্তাটো দেখিছে প্ৰতিটো সময়ত বাৰিষা টাইমত বা ভৰ বাৰিষা টাইমত যিকোনো মুহূৰ্তত ভূমিস্খলন হ'ব পাৰে। দেখিছে গুৱাহাটীত এনেকৈ বসবাস কৰে সাধাৰণ জনতা। এয়া আপোনালোকক দেখুৱাইছোঁ। আৰু কি ক'ম এই ৰাস্তাটো বিষয়। দেখিছে সৰু টিলা দি এনেকৈ অকোৱা পকোৱা বাট হৈ এনেকৈ আগমন কৰি আছোঁ। ইয়াত বিশেষকৈ ৰাভা, তিৱা, মিচিং, কাৰ্বি, ডিমাচা সকলো জনজাতি ইয়াত বসবাস কৰে। আৰু সৌখন দেখিছে অট্টালিকা গুৱাহাটী মহানগৰ। এয়া পানী আটাইতকৈ দুখৰ বিষয়। ইয়াত বিশুদ্ধ খোৱা পানী ব্যৱস্থা দেখিছোঁ, তথাপিও মানে চৰকাৰে কৰিছে, কৰোৱাৰ পিছতো এনেকুৱা দুৰ্যোগ সন্মুখীন হৈ আছে সাধাৰণ জনতা। আৰু এই ৰাস্তাটো দেখিছে, এই ৰাস্তাটো কি ভয়ংকৰ। মই জীৱনত প্ৰথমবাৰ এনেকুৱা অকোৱা পকোৱা ৰাস্তা দি প্ৰৱেশ কৰি গৈ আছোঁ। সেই ৰাস্তাটো ক'ত ওলামগৈ মই একো ধৰিব পৰা নাই, তথাপিও চেষ্টা কৰিছোঁ, গৈ আছোঁ। কি ভয়ংকৰ ৰাস্তা, যিকোনো মুহূৰ্ততে স্লিপ খাই মই একদম ডাইৰেক্ট গৈ তলত পৰিলোহেঁতেন। যদি আপোনালোকে এনেকুৱা ৰাস্তাত কেতিয়াও নাহিব বা এনেকুৱা ৰাস্তাত আপোনালোকে প্ৰৱেশ কৰিলেও বহুত ব্যৱস্থাপনা হাতত ল'ব। আৰু কি ক'ম, এয়া তেওঁলোকৰ এটা ঘৰ দেখিছে, সেই ঘৰটো দেখিছে। এয়া হৈছে গুৱাহাটী মহানগৰ গান্ধী মণ্ডপৰ পৰা ওলাই আহি উলুবাৰীলৈ যাত্ৰা কৰিছোঁ। আৰু অতি ভয়ংকৰ দেই ৰাস্তাটো। আৰু কোনফালেদি ক'লৈ গৈছে মই একো গম পোৱা নাই, একো ধৰিব পৰা নাই। ইয়াত মঠ মন্দিৰ পূজা অৰ্চনা কৰিছে, লগতে বহুত ভয়ংকৰ দেই ৰাস্তাটো। কোনোমতে মেইন ৰাস্তাটো পাম নেকি। এয়া দেখিছে কেনেকুৱা ৰাস্তা দি মই প্ৰৱেশ কৰিছোঁ। আৰু কি ক'ম, ইয়াত ঘৰবোৰ দেখিছে বহুত বিপদজনকভাৱে ইয়াত ঘৰবোৰ নিৰ্মাণ কৰিছে। মানৱ সভ্যতাৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগতে ভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ দুৱাৰমুখ গুৱাহাটীত এনেকৈ প্ৰতিদিনে এনেকৈ ঘৰ নিৰ্মাণ কৰিছে। বসতিস্থল নাই, গতিকে পাহাৰবোৰ এনেকৈ টুকুৰা টুকুৰকৈ কাটি নিজৰ বাসভূমি তথা নিজৰ জীৱন অতিবাহিত কৰিছে এওঁলোক। এয়া পালোহি কোনোমতে আলিবাট। ক'ত ওলালোঁ মই নিজে ধৰিব নোৱাৰিলোঁ। এয়া হৈছে ভয়ংকৰ আলিবাট তথা গান্ধী মণ্ডপৰ পৰা উলুবাৰীলৈ যাত্ৰা কৰা এই শ্বৰ্টকাট।